ओए बल्ले बल्ले ओए तुड़क तुड़क धुन तुड़क तुड़क धुन तुड़क तुड़क धुन दा दा दा। পাজি অল্প ধীরে ধীরে চলাও, গান পরে গাইবা। ওই মরণ নহা লাহে লাহে নচলা গিয়া। আরে ভাই লাগলো লাগলো। আপ্ৰাণ চেষ্টা কৰিও আমি তিনিওকে বচাব নোৱাৰিলোঁ। স্যার স্যার পাঞ্জাবীজন হঠাৎ থরফরা জিয়ে উঠিল। কি আচৰিত কথা হে, ব'লা ব'লা অতি ৰেডি কৰা। পাজি আপোনাৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। আমিতো ভাবিছিলোঁ আপুনি মৃত্যুৰ মুখত পৰা বুলি, কিন্তু হঠাৎ আপুনি জীয়াই উঠিল একমাত্ৰ ভগৱানৰ কৃপাত। ডক্টৰ চাহাব, মই জমৰ মুখৰ পৰা যেনে তেনে বাচি আহিলোঁ, কিন্তু কলিতা দা আৰু মুখাৰ্জী দা তাতেই থাকি গ'ল। চৰ্দাৰজী, তেওঁলোকতো ঢুকাই গ'ল, আপুনি এইবোৰ কথা চিন্তা নকৰিব। ডক্টৰ চাহাব, আপুনি মোৰ মাথা দুখ হোৱা বুলি নাভাবিব। ইয়াৰ মাজত বহুত ডাঙৰ কাহিনী আছে ডক্টৰ চাহাব। वो लोग জমৰ ওচৰত আছে ডক্টৰ চাহাব, জমৰ ওচৰত। কি জমৰ ওচৰত? আপুনি এইবোৰ কি ক'ব ধৰিছে? মোৰ ঠিক আপোনাৰ কথা বুজিবলৈ অকণমান অসুবিধা হৈছে। ডক্টৰ চাহাব, মই 30,000 টকা দি কিনে য়ম লোকৰ পৰা আহিছোঁ ডক্টৰ চাহাব। 30,000 টকা দি আপুনি য়ম লোকৰ পৰা আহিলে? শুনক নহ'লে আমাৰ দুখৰ কাহিনী। উড়ি বাবা, আমরা কয়ে আয়া পড়লাম রে। বাপ্পা ওই কেনে জাগাইয়ে। नहीं भाई लोग, আমি কি যেন বহুত ডেঞ্জাৰ জেগা মে আহি গৈছোঁ। ঠিকেই কৈছা তোমালোকে নৰকলৈ আহিছা। তোমালোক তিনিওকে পৃথিৱীৰ পৰা নৰকলৈ ভুলতে লৈ অহা হ'ল। হইব কিছু না অখন আমগরে যাইতে দিলে হইল। আরে থেংকু জি থেংকু য়মদা জি। ৰব ইমান আনন্দিত হ'ব নালাগে আপোনালোকে। মোৰ সম্পূৰ্ণ কথাবোৰ শুনি লোৱা। তোমালোকক ভুলতে অনা হ'ল, এইটো সত্য, কিন্তু আমাৰ নিয়ম অনুসৰি তোমালোকে এতিয়া প্ৰত্যেকে 30,000 টকাকৈ দি তাৰপিছত তোমালোকে পৃথিৱীলৈ যাব পাৰিবা। হ'ব মহাৰাজ, মই এতিয়া আপোনাক 30,000 টকা দি আছোঁ, মোক যাবলৈ দিয়ক মহাৰাজ। হ'ব তেনেহ'লে তুমি যাব পাৰিবা। কলিতা আৰু মুখাৰ্জী, আপোনালোকে কি ভাবিলে? উড়ি বাবা ইয়মরাজ, আমি অত টাকা দিতে পারুম না। আমি 5,000 টাকা একটা দিতে পারুম। মুখাৰ্জী, তুমি কি এইখন মাছৰ বজাৰ বুলি ভাবিছা নেকি? তার মানে মহারাজ, আমার ছেলে বলে আসিল 10টা, বউ আমার 2টা, আমার খরচাটা অল্প বেশি, কিছু একটা করো মহারাজ। যমৰাজ, মোৰ পইচা মই নিদিওঁ, মোৰ পইচা চৰকাৰে দিব। মই নহ'লে ইয়াতে আন্দোলন গঢ়ি তুলিম। চৰকাৰ হাই হাই, যমৰাজ হাই হাই, বিনা চৰ্তে মুক্তি দিয়ক, মুক্তি দিয়ক, মুক্তি দিয়ক। সৈনিকসকল, এতিয়াই কলিতা আৰু মুখাৰ্জীক বন্দীশাললৈ লৈ যোৱা। জি আদেশ মহাৰাজ। না মহারাজ, আমাকে এৰি দিয়ক, আমি 10,000 টাকা দিমো। মুখাৰ্জী, তুমি তোমাৰ নিজৰ জীৱনৰ লগত খেলা কৰি আছা। ক্ষমা মহারাজ, না হলে 20,000 টাকা দিমো। সৈনিকসকল, পলম নকৰি এওঁলোকক এতিয়াই বন্দীশাললৈ লৈ যোৱা। পইচা চৰকাৰে দিব লাগিবই, আমাৰ দাবী মানিব লাগিবই, তেজ দিম পইচা নিদিওঁ। চৰকাৰ হাই হাই। তহঁতৰ এইবোৰ কথা শুনি থাকিবলৈ মোৰ আৰু সময় নাই। লৈ যোৱা সৈনিকসকল, এওঁলোকক গৰম টাৱাৰ ওপৰত বহাই ইহঁতৰ টিকা লাল কৰি দিয়া। চৰ্দাৰজী, আপুনি 30,000 টকা দিয়ক আৰু এই নৰকৰ পৰা আপুনি পৃথিৱীলৈ ঘূৰি যাব পাৰিব। আপোনাৰ কাৰণে আমাৰ এম্বুলেঞ্চ 801খন ৰৈ আছে, আপুনি সেইখনতে যাব পাৰিব। কলিতা আৰু মুখাৰ্জী, আপোনালোকে 30,000 টকা জমা দিয়ক, তাৰপিছতহে আপোনালোকে ইয়াৰ পৰা যাব পাৰিব। ওৰে বল্লে বল্লে য়মদা জি, ये लीजिए 30,000 रुपया, अभी মোক এতিয়া যাব দিয়ক। কলিতা আৰু মুখাৰ্জী, এওঁলোক ইয়াতে থাকিব, আপুনি এতিয়া যাব পাৰে। ও থাংকু য়মদা জি। এনেকৈ পাজি পৃথিৱীলৈ পুনৰ ঘূৰি আহিল। কলিতাদা আৰু মুখাৰ্জীদা তাতেই থাকি গ'ল। যদি আমাৰ ভিডিঅ'টো আপোনালোকে ভাল পালে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।